বোৱাৰী বিহুৱতীসকল আছে তেওঁলোকক লৈ কিবা এটা যদি ডাইলগ অভিনয় এটা হৈ যায় খুব ভাল লাগিব অভিনয় প্ৰতিভা বাইদেউ যদি নেদেখায় কেনেকৈ হ'ব প্ৰতিভা বাইদেউ প্লিজ এই যে অকণমান একে কিন্তু বৰ সুন্দৰ এটা দিছে দেই বিহু ঢুলীয়াসকলে কিন্তু এচাত দিছে গালি দেই এজাউৰি গালি দিছে সেইটো শুনিব যদি পাৰে যদি সেইটো শুনিব পাৰে সেইটো যদি দিয়ে বিহু ঢুলীয়াসকলক যে কিয় তহঁতি আহিছ নাচনি সেইকেইটা কিবা তাইক বেয়া গালি দিছিলে দেই মই নাজানো ক'ব কিন্তু প্ৰতিভা বাইদেউ ক'ব ইয়াৰ সেইটো কাৰণে মই প্ৰতিভা বাইদেউক কৈছোঁ তেওঁলোক আহিছে তহঁতি আহিছ ঠিকেই কৰিছ বিহু মাৰিছ ঠিকেই কৰিছ মোৰ কথা হ'ল কি এই বোৱাৰীকেইজনীৰ লগত তহঁতি কিয় আহিছ বোৱাৰীকেইজনীক কিয় নচুৱাইছ কাম নাই তহঁতি এই ইমান ধুনীয়া ধুনীয়া চিট পখিলা গাভৰু ছোৱালী আছে সেই গাভৰু ছোৱালী সোপা মাজত সোমাই ঢোলটো বজালে কিমান শুৱনি হয় এই দুটা এটা কাৰোবাৰ ল'ৰা ছোৱালী নাই কাৰোবাৰ দুটা এটা সেই বোৱাৰীকেইজনীৰ লগত বিহু মাৰি আছেই ইহঁতকেইটাই গালি এটা পাই দিয়কচোন চিনি পোৱা নাই মইতো একদম টিকা উলিয়াই কোবালোঁ হয় আজিৰ কাৰণে ৰক্ষা পৰিছে কাম নাই সিহঁতৰ আছেনে নাই বহাগৰ বিহুটো আছে তহঁতি গাভৰু ছোৱালী 17জনীমান লৈ পেলাই তহঁতি আমাৰ মাজত সোমাই বিহু মাৰ আহিছে আকৌ বোৱাৰীকেইজনী কাৰোবাৰ দুটা ল'ৰা কাৰোবাৰ এটা ল'ৰা কাৰোবাৰ হোৱাই নাই কোনোবা আকৌ আহিছে বিয়া হৈ সেই সোপা তহঁতৰ লাজ নালাগে নালাগে মান সন্মান নাই সিহঁতৰ মই হ'লে কোবালোঁ হয় সঁচা কৈছোঁ কোবালোঁ হয় ইয়াত কাৰণে বাচি গ'ল আৰু